26,000 নিযুক্তিৰ ক্ষেত্ৰত যি বিজ্ঞাপন প্ৰকাশ কৰিছিলে তাত SC ST OBCৰ বাবে প্ৰথমতে ফিজৰ ৰেহাইৰ কথা আছিলে, কিন্তু প্ৰতিবন্ধীসকলৰ বাবে ফিজৰ কোনো ৰেহাইৰ ব্যৱস্থা নাছিল, যাৰ বাবে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে 30 মাৰ্চৰ দিনাখন। তেখেতৰ হৈ সচিব এগৰাকীয়ে ৰিচিভ কৰিছিলে আমাৰ কাৰ্যসূচীৰ অন্তত, কিন্তু আজিলৈকে তাৰ আমি সুফল লাভ নকৰিলোঁ, যাৰ বাবে আমাৰ বহুতো ব্যক্তিয়ে তাত এপ্লাই কৰাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। যিসমূহ ব্যক্তিয়ে এপ্লাই কৰিলে শেহতীয়াভাৱে যি প্ৰৱেশ পত্ৰ ইতিমধ্যে ওলাই গৈছে, এই প্ৰৱেশ পত্ৰত কেটেগৰীৰ ক্ষেত্ৰত ফিজিকেলি হেণ্ডিকেপৰ কোনো কথা ইয়াত মেনশ্যন নাই। দিব্যাংগী হওক, ফিজিকেলি হেণ্ডিকেপৰ হওক বা ডিফেন্সিবল কোনো মেনশ্যন নাই, বা ইয়াত যিবিলাক ইনষ্ট্ৰাকশ্যন আছে তাত ফিজিকেলি হেণ্ডিকেপৰ কোনো ইনষ্ট্ৰাকশ্যন নাই, যাৰ বাবে প্ৰতিবন্ধী ব্যক্তি এগৰাকীয়ে পৰীক্ষা এটাত অৱতীৰ্ণ হ'বলৈ হ'লে যিখিনি সুবিধা পাব লাগে, এজন স্ক্ৰাইব পাব লাগে, কাৰণ আপুনি দেখিছে এই ব্লাইণ্ড এইজন ল'ৰা সম্পূৰ্ণৰূপে ব্লাইণ্ড, তাৰ এই এডমিট কাৰ্ড এখন ইয়াতে কোনো ধৰণৰ মেনশ্যন নাই যে ব্লাইণ্ড হ'লে স্ক্ৰাইব পাব লাগে বা এক্সট্ৰা টাইম পাব লাগে, এই কথাবিলাক যদি উল্লেখ নাথাকে এই ব্লাইণ্ডজনে কেনেকৈ লিখিব গৈ পেলাই তাত? নে তাতে যদি উল্লেখ থাকিলে ঠিক আছে, যদি উল্লেখ থাকিলে ব্ৰেইলত লিখিব দিছে, ব্ৰেইলৰ কথা ইয়াত নাই, বা স্ক্ৰাইব কেনে লৈ যাব নে স্ক্ৰাইব দিব, যেতিয়া চেণ্টাৰত যাবগৈ যেতিয়া ক'ব আপোনাৰ ডিফাৰেণ্ট লেভেলৰ কথাই নাই ইয়াত, গতিকে আপোনাক কিয় দিম, আমি চাৰ্টিফিকেটখন নিলেও কাম নাই। গতিকে ইয়াৰ দ্বাৰা আমাক যে বঞ্চনা কৰাৰ কাৰণে আমি যি 26,000ত 1,054টা পদ পাব লাগিছিল, যাৰ কথা আমি প্ৰত্যেকবাৰে আনকি শেহতীয়াভাৱে আমি মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যোৱা 8 তাৰিখৰ দিনাখন, কিন্তু এতিয়ালৈকে তাৰ ফলাফল নাপালোঁ। গতিকে এই ধৰণৰ স্ক্ৰাইব নিদিয়াই হওক বা আমাৰ বিশেষ সুবিধাসমূহ ইয়াত উল্লেখ নকৰি আমাক যে প্ৰতিবন্ধী ব্যক্তিসকলক যে প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, সেয়া যেন মানে নিশ্চিত হৈ পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকী মহোদয়লৈকে এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে অহা 48 ঘণ্টাৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ যি প্ৰাপ্য সুবিধা, আমাক অন্য একো নালাগে, আমাৰ যিটো আইনগত সুবিধা আমি যে স্ক্ৰাইব পাওঁ ইয়াৰ ব্যৱস্থা কৰক, যি ধৰণৰ সুবিধা পাব লাগে আমি সেই সুবিধাখিনি দিয়ক। অকল ব্লাইণ্ড বুলি নহয়, স্ক্ৰাইবজন যাক দৰকাৰ সিয়ে পাব পাৰে, বিশেষভাৱে সক্ষম। গতিকে এডমিটত এই কথা উল্লেখ কৰক। আৰু তেখেতে যিটো কথা আমাক কৈছিলে 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন যে আমাৰ কাৰণে এটা বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিব, সেই পৰীক্ষাটো যদি পাৰি তাৰ ব্যৱস্থাৰ কাৰণে তেখেতে স্পষ্ট কৰক। আৰু এটা কথা আপোনালোকৰ লগত মই